A4 দিব, এতে DPI 200 দিব, দিয়া না এনেকা আছে এনেকা দিয়া না, এতে আপোনালোকে এইটো মাৰিব, কাষ্টমত মাৰি আনা ইলা এনেকাই থাকিব। তাৰপিছত এতে মাৰা চিলেক্ট স্কেন মাৰক, স্কেন মাৰাৰ লগে লগে এনেকা এটা পেজ খোল খাব হা। এনেকা এটা পেজ খোল খোৱাৰ লগে লগে এতে আছে ইমেজ হা, এইটো এনেকাই থাকিব। এতে PDF আছে, এতে আপোনালোকে PDF ফাইল বনাব, ডাইৰেক্ট PDF বনাব। PDF মাৰি দিয়ক, মাৰি দিয়াৰ পিছত অ'কে কৰি দিয়ক। অ'কে কৰি দিয়াৰ পিছত আপোনালোকে স্কেনাৰ হোৱা ষ্টাৰ্ট আৰম্ভ হৈ গ'ল। চাওক অকল আপোনাৰ 200 DPI দিব লাগিব, বেছি দিলে কিন্তু নহ'ব। এতে এনেকা আহিছে নহয়, এনেকা এটা পেজ আহিছে নহয়। আপোনালোকে এতিয়া কি কৰিব, পান কাৰ্ডৰ ছেকেণ্ড পেজটো দিব হা। এইটো হ'ল আপোনাৰ পান কাৰ্ডৰ ছেকেণ্ড পেজটো দিব, মই দি দিছোঁ। ছেকেণ্ড পেজটো দি না আপোনালোকে এড কৰি দিব, এড মাৰি না স্কেন মাৰি দিব, এড মাৰি স্কেন মাৰি দিব। চাওক হৈ আছে। এতিয়া এনেকৈ স্কেন হৈ গ'ল। স্কেন হোৱাৰ পিছত আপোনালোকে আৰু এড মাৰিব, ইয়াতে আৰু এটা এড মাৰি দিব। চ' মই বেলেগ এটা দিছোঁ, চাওক আৰু এটা কি দিব, এইটো দিব আপোনালোকৰ কাষ্টমাৰৰ আধাৰ নাম্বাৰ দিব, দিয়া নাই ইয়াতে এড মাৰি দিব। এড মাৰি দিলে এনেকৈ কৰি আপোনালোকৰ 10টা পেজ থাকে, 10টা হ'লেও আপোনালোকৰ মাৰি দিয়া নাই স্কেন কৰি দিব। এনেকৈ কৰি আপোনালোকে পেজ যদি 10টাও থাকে তথাপিও আপোনালোকে স্কেন কৰি PDF ফাইল বনাব পাৰে। হৈ গ'ল এনেকা। এতিয়া আপোনালোকে ডাইৰেক্ট ছেভ কৰি দিয়ক। চাওক 1 2 3 আপোনালোকে যেইকেইটা পেজ দিব সেইকেইটা আপোনালোকে পেজ দি দিব লাগিব। চাওক আহি গ'ল। আহি যোৱাৰ পিছত ইয়াতে অ'পেন কৰি দিয়ক। চাওক মই PDF ফাইল বনাই দিছোঁ। এই চাওক এই PDF লিখা আছে, কিছু কৰিব নালাগে, একেবাৰে সহজ। আপোনালোকে চালে চাওক এই যেনেকৈ এটা পেজ আহিব। চাওক এই যে আপোনালোকে কিছু কৰিব নালাগে, গুগলত কিছু যাব নালাগে। চাওক এই যে এনেকুৱা পেজ এটা আহি গ'ল, চাইছে এনেকা। ইয়াতে আপোনালোকে ফাৰ্ষ্ট পেজ পান কাৰ্ড ফ্ৰণ্ট চাইড, ছেকেণ্ড পেজ বেক চাইড, থাৰ্ড পেজ আধাৰ কাৰ্ড, 4th পেজ দেউতাকৰ আধাৰ কাৰ্ড। চ' বন্ধুসকল ভিডিঅ'টা কেনেকৈ, যদি ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।